মতে মই চাপাগুড়িবাসী যিটো ৰাইজ জনগণৰ ৰাইজ তেওঁলোকলৈ মই অন্তৰৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে উদাৰ মনেৰে মোক আঁকোৱালি লৈ তেওঁলোকে ভোটদান কৰিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে। সেইকাৰণে চাপাগুড়িৰ এই সমষ্টিৰ পৰা মই মানে জয়ী হ'ব পাৰিছোঁ। আৰু লগতে মই ধন্যবাদ জ্ঞাপন কৰিম যিসকল মিত্ৰজোঁটৰ দল UPPL, BJP, GSP আৰু AGP আৰু বিশেষকৈ ইয়াত তিনিজন EMে প্ৰধানকৈ এই নিৰ্বাচনটো বৰ্মা আৰু চাপাগুড়ি সমষ্টিত নেতৃত্ব প্ৰদান কৰিছে। এজন হ'ল কাতিৰাম বড়ো, তেওঁ BTCৰ স্পীকাৰ হয়। প্ৰট'কল হিচাপত সি খোলাখুলিভাৱে কেম্পেইন কৰিব পৰা নাই যদিও আমাক গাইডেন্স দিছে। লগতে আমাৰ ৰাকেশ ব্ৰহ্ম মুছলপুৰ সমষ্টিৰ EM আৰু গণশ্যাম দাস তেওঁ GSPৰ EM, তেওঁলোকে আমাক আগত থাকি নেতৃত্ব প্ৰদান কৰাৰ কাৰণে আজি জনগণৰ ৰাইজৰ মাজত সোমাই আমি নিজৰ কথাটো ক'বলৈ সুযোগ পাইছোঁ আৰু জনগণৰ ৰাইজে আমাক গ্ৰহণ কৰি লোৱাৰ সহজ হৈছে। সেইকাৰণে মই সমষ্টিবাসীক ধন্যবাদ দিয়াৰ লগে লগে সেই দলসকলকো মই ধন্যবাদ দিছোঁ আৰু তিনিজন EM তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ, পৰৱৰ্তী পৰিকল্পনা কি আছে আপোনাৰ? এতিয়া ৰাইজৰ লগত থাকি কাম কৰিব লাগে। আমাৰে মিত্ৰজোঁটৰ চৰকাৰ হ'ব যেতিয়া এই অঞ্চলৰ ৰাইজ কিন্তু এটা আশা লৈ পেলাই ভোটদান কৰিছিল যে ইয়াৰ পৰা যি জয়ী হৈ যাব। ৭২ বছৰত এই চাপাগুড়ি সমষ্টি আজিলৈকে মন্ত্ৰিত্ব পোৱা নাই, সেইকাৰণে এইবাৰ মন্ত্ৰী পাব সেই আশা লৈ পেলাই ভোটদান কৰিছে। মই ভাবোঁ যে যি নতুন চৰকাৰ হ'ব BJPৰ নেতৃত্বত, BJP মিত্ৰজোঁটৰ এই চৰকাৰখনে এই অঞ্চলৰ জনগণৰ ৰাইজৰ আশা আকাংক্ষা নিশ্চয় তেওঁলোকে সন্মান জনাব আৰু মোক মন্ত্ৰীসভাত স্থান দি পেলাই কাম কৰিবলৈ সুযোগ দিব। এইবিলাক এনেই এটা মানে ৰাজনৈতিকভাৱে প্ৰক্ষেপ কৰা বা ৰাজনৈতিকভাৱে যিটো এটা বিতৰ্কৰ সৃষ্টি কৰা এইবিলাক কথা। কাৰণ ভাৰতবৰ্ষত বাহিৰ বা ভিতৰৰ কোনো কেণ্ডিডেট এনেকুৱা বিবাদ নাই ৰাজনীতিত। দেশী মানুহ, ভাৰতীয় মানুহ, অসমৰে মানুহ আৰু বিটিআৰটো মোৰ ঘৰৰ নিচিনা। আজি জনগণৰ ৰাইজে এইবিলাক মানে যিটো এটা অভিযোগ, সেই অভিযোগটো নৎসাত কৰি পেলাই জনগণৰ ৰাইজে মোক ভোট দি পেলাই জয়ী কৰি দিছে। কাৰণ এই জয়ীটো মোৰ জয়ী নহয়। কাৰণ হয় সঁচা মই কোকৰাঝাৰৰ মানুহ, তাৰ পৰা আহি পেলাই ইয়াত যে মই জয়ী হ'ব পাৰিছোঁ এই এইটোৱে যে এই অঞ্চলৰ ৰাইজে মোক জয়ী কৰিলে আৰু এই অঞ্চলৰ ৰাইজে নিবিচাৰিলে মই জয়ী হ'ব নোৱাৰিলোঁ। তো এইবিলাক বিতৰ্কটো এনেই মানে তেওঁলোকে ৰাজনৈতিক কাৰণত আনিব চেষ্টা কৰিছিল, কিন্তু কি হ'ল এনেকুৱা বিতৰ্কৰ কোনো লাভালাভ নহ'ল।